পৰাজয়ৰ জয়। পুত্ৰক দেখি মাতৃয়ে যি আনন্দ পায়, ঋণীক দেখি এজন ধনদাতাই আৰু ফুল ফুলা পথাৰ দেখি খেতিয়কে যি আনন্দ পায়, বাবা ভাৰতীয়েও তেওঁৰ ঘৰতো দেখি সেই আনন্দ অনুভৱ কৰে। ভক্তিমূলক গীত গোৱাৰ পৰা যিখিনি সময় ৰাহি হৈছিল, সেই সময় ঘোঁৰাটোৰ বাবে উৎসৰ্গা কৰিছিল। ঘোঁৰাটো বৰ ধুনীয়া আৰু শক্তিশালী আছিল। গোটেই অঞ্চলটোত তেওঁৰ লগত মিল থকা কোনো ঘোঁৰা নাছিল। বাবা ভাৰতীয়ে তাক চুলতান বুলি মাতিছিল, হাতেৰে চুমা খাইছিল, ঘাঁহ খুৱাইছিল আৰু তাক দেখি আনন্দিত হৈছিল। কোনোবা প্ৰকৃত প্ৰেমিকায়ো কিজানিবা নিজৰ প্ৰিয়জনক ইমান নিষ্ঠা, ইমান মৰমেৰে ভাল নাপাব। তেওঁ সকলো ত্যাগ কৰিছিল, টকা, সামগ্ৰী, আচবাব, মাটি, আনকি তেওঁ নাগৰিকৰ জীৱনকো ঘৃণা কৰিছিল। এতিয়া তেওঁ গাঁৱৰ বাহিৰৰ এটা সৰু মন্দিৰত বাস কৰিছিল আৰু ঈশ্বৰক পূজা কৰিছিল। কিন্তু চুলতানৰ পৰা বিচ্ছেদৰ বেদনা তেওঁৰ বাবে অসহ্যকৰ আছিল। তেওঁৰ এই ভুল ধাৰণা আছিল যে তেওঁ ইয়াৰ অবিহনে জীয়াই থাকিব নোৱাৰিব। তাৰ প্ৰতি আকৃষ্ট হৈ পৰিছিল তেওঁ। কোৱা হয় যে ই এনেদৰে লৰচৰ কৰে যেন ময়ূৰে ডাৱৰলৈ চাইহে নাচিছে। এই মৰম দেখি গাঁৱৰ মানুহে আচৰিত হৈছিল, কেতিয়াবা কাণেৰে ভংগীমাও কৰিছিল। কিন্তু বাবা ভাৰতীয়ে ইয়াৰ বাবে চিন্তা কৰা নাছিল। সন্ধিয়া চুলতানৰ ওপৰত উঠি 8 পৰা 10 মাইল ঘূৰণীয়া যাত্ৰা নকৰালৈকে তেওঁৰ মনটো নিশ্চিন্ততা নাথাকিব। খৰগা সিং সেই অঞ্চলৰ এজন বিখ্যাত ডকাইত আছিল। মানুহবোৰ তেওঁক লৈ আতংকিত হৈ পৰিছিল। অৱশেষত চুলতানৰ খ্যাতি তেওঁৰ কাণতো পৰিল। তাক দেখি সি অস্থিৰ হৈ পৰিল। এদিন দুপৰীয়া বাবা ভাৰতীৰ ওচৰত উপস্থিত হৈ তেওঁক সম্ভাষণ জনাই বহিল। বাবা ভাৰতীয়ে সুধিলে, খৰগা সিং কেনে আছা? খৰগা সিঙে মূৰ তল কৰি উত্তৰ দিলে, আপোনাৰ দয়া প্ৰভু। কোৱা, ইয়ালৈ কেনেকৈ আহিলা? চুলতানৰ চোৱাৰ ইচ্ছাই মোক ইয়ালৈ লৈ আহিছে। এইটো এটা কি অদ্ভুত জন্তু, দেখিলে তুমি নিশ্চয় সুখী হ'বা। ময়ো বৰ প্ৰশংসা শুনিছোঁ। তেওঁৰ খোজবোৰে তোমাক মোহিত কৰিব। এইটো দেখিবলৈ বৰ ধুনীয়া, মানুহে কয়। কি ক'ম, যি তাক এবাৰ দেখে তাৰ প্ৰতিমূৰ্তি তাৰ অন্তৰত চাপ পৰি যায়। বহুদিন ধৰি মোৰ এটা হেঁপাহ আছিল, আজিহে মই উপস্থিত হ'ব পাৰিলোঁ। বাবা আৰু খৰগা সিং দুয়োজনেই গোহালি পালেগৈ। বাবাই গৌৰৱেৰে ঘোঁৰাটো দেখুৱালে। খৰগা সিঙেও আচৰিত হৈ ঘোঁৰাটোলৈ চালে। ঘোঁৰা দেখিছিল যদিও ইমান ধুনীয়া ঘোঁৰা এটা কেতিয়াও তেওঁৰ চকুৰ কাষেৰে পাৰ হোৱা নাছিল। সি ভাবিবলৈ ধৰিলে যে সকলো ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰে। খৰগা সিঙৰ এনেকুৱা ঘোঁৰা থাকিব লাগিছিল। এনেবোৰ কথাৰ পৰা কি লাভ, এই সন্ন্যাসীয়ে কি পাব? কিছু সময় আচৰিত হৈ মনে মনে থিয় হৈ থাকিল। ইয়াৰ পিছত হৃদয়খন লৰচৰ কৰিবলৈ ধৰিলে। শিশুসদৃশ উদ্দেশ্যতাৰে তেওঁ ক'লে, কিন্তু বাবাজী, যদি মই ঘোঁৰাটো নেদেখোঁ, ঘোঁৰাৰ যদি দৌৰটো নেদেখোঁ, তেনেহ'লে কি চোৱা হ'ব? বাবাও এজন মানুহ আছিল। আন কাৰোবাৰ মুখৰ পৰা নিজৰ বস্তুটোৰ প্ৰশংসা শুনি তাৰ হৃদয় অধৈৰ্য হৈ পৰিল। ঘোঁৰাটো খুলি উলিয়াই আনি পিঠিত আদৰ কৰিবলৈ ধৰিলে। হঠাতে তেওঁ জঁপিয়াই ওপৰত বহিল আৰু ৰাইড কৰিবলৈ ধৰিলে। ঘোঁৰাটোৱে বতাহৰ বেগেৰে উৰিবলৈ ধৰিলে। তাৰ গতি দেখি খৰগা সিঙৰ হৃদয়ত জনজনাই গ'ল। তেওঁ এজন ডকাইত আছিল আৰু নিজৰ ভাল লগা যিকোনো বস্তু লোৱাটো নিজৰ অধিকাৰ বুলি গণ্য কৰিছিল। পুৰুষৰ লগতে শক্তিও আছিল তেওঁৰ। যাওঁতে তেওঁ ক'লে, বাবাজী, মই এই ঘোঁৰাটো আপোনাৰ লগত থাকিবলৈ নিদিওঁ। বাবা ভাৰতীয়ে ভয় খালে। তেওঁৰ ৰাতি টোপনি নাহিল। সম্পূৰ্ণ ৰাতিটো গোহালিৰ পহৰা দি পাৰ হৈ গৈছিল। প্ৰতি মুহূৰ্ততে খৰগা সিঙৰ ভয় এটা আছিল যদিও কেইবামাহো পাৰ হৈ যোৱাত বাবা ভাৰতীয়ে অলপ অসাৱধান হৈ এই ভয়ক মিছা বুলি গণ্য কৰিবলৈ ধৰিলে, সপোনৰ ভয়ৰ দৰে। সন্ধিয়া হৈছিল। বাবা ভাৰতীয়ে চুলতানৰ পিঠিত উঠি ৰাইডিং কৰিবলৈ গৈ আছিল। সেই সময়ত তেওঁৰ চকু দুটা জিলিকি উঠিছিল আৰু মুখখন আনন্দৰে ভৰি পৰিছিল। কেতিয়াবা ঘোঁৰাটোৰ শৰীৰটোলৈ চাইছিল, কেতিয়াবা তাৰ ৰংটোলৈ চাই উল্লাস অনুভৱ কৰিছিল। হঠাৎ এফালৰ পৰা মাত আহিল যে, হে বাবা, এই দৰিদ্ৰৰ কথা শুনা। কণ্ঠত মমতা আছিল বাবে বাবাই ঘোঁৰাটো ৰখাই দিলে। গছৰ ছাঁত পৰি হুমুনিয়া কাঢ়ি থকা এজন প্ৰতিবন্ধী ব্যক্তিক দেখিলে। তেওঁ ক'লে, কিহে আমনি কৰিছে আপোনাক? প্ৰতিবন্ধীজনে হাত দুখন ভাঁজ কৰি ক'লে, বাবা, মই দুখী, মোক দয়া কৰা। ইয়াৰ পৰা 3 মাইল দূৰত ৰমনৱালা, মই তালৈ যাব লাগিছিল। ঘোঁৰাত উঠাই লৈ যোৱা মোক, ঈশ্বৰে তোমাৰ মংগল কৰিব। তাত তোমাৰ কোন আছে? দুৰ্গদত্ত বৈদ্যৰ নাম শুনিছে নিশ্চয়, মই তাৰেই ভাই। বাবা ভাৰতীয়ে ঘৰৰ পৰা নামি প্ৰতিবন্ধী ব্যক্তিজনক ঘোঁৰাত বহিবলৈ দি তাৰ বাগজৰি ধৰি লাহে লাহে খোজ কাঢ়িবলৈ ধৰিলে। হঠাতে তেওঁৰ এটা জোকাৰণি অনুভৱ হ'ল আৰু হাতৰ পৰা বাগজৰি পিছলি গ'ল। প্ৰতিবন্ধী মানুহজনে
ঘোঁৰাৰ পিঠিত পোনে পোনে উঠি ঘোঁৰাটোক দৌৰাবলৈ বাধ্য কৰাই থকা দেখি সিহঁতৰ আচৰিত হোৱাৰ সীমা নাছিল। ভয়, আচৰিত আৰু হতাশাৰ মিশ্ৰিত চিঞৰ এটা বাবাৰ মুখৰ পৰা ওলাই আহিল। সেই প্ৰতিবন্ধী ব্যক্তিজন আন কোনো নাছিল, ডকাইত খৰগা সিঙে আছিল। বাবা ভাৰতীয়ে কিছু সময় নিমাত হৈ থাকি কিছু সময়ৰ পাছত কিছু সিদ্ধান্ত লৈ সম্পূৰ্ণ জোৰেৰে চিঞৰিলে, অলপ ৰখি দিয়া। এই মাত শুনি খৰগা সিঙে ঘোঁৰাটোক ৰখাই মৰমেৰে তাৰ ডিঙিত আদৰ কৰি ক'লে, বাবাজী, মই এতিয়া এই ঘোঁৰাটো নিদিওঁ, কিন্তু এটা কথা শুনা। খৰগা সিং ৰৈ গ'ল। বাবা ভাৰতীয়ে ওচৰলৈ আহি ছাগলীয়ে কছাইৰ ফালে চোৱাৰ দৰে চকুৰে চাই ক'লে, এই ঘোঁৰাটো তোমাৰ, মই আপোনাক ঘূৰাই দিবলৈ নকওঁ। কিন্তু খৰগা সিং, মোৰ এটাই অনুৰোধ আছে, নাকচ নকৰিবা, নহ'লে মোৰ হৃদয় ভাঙি যাব। বাবাজী, কওকচোন। মই তোমাৰ দাস, মই কেৱল এই ঘোঁৰাটোকহে নিদিওঁ। এতিয়া মাত্ৰ ঘোঁৰাৰ কথা নক'বা, এই বিষয়ে মই আপোনাক একো নকওঁ। মোৰ একমাত্ৰ অনুৰোধ যে এই ঘটনা যাতে কাৰো আগত নকোৱা। আচৰিত হৈ খৰগা সিঙৰ মুখখন খোলা হৈ থাকিল। তেওঁৰ চিন্তা হৈছিল যে ঘোঁৰাটো লৈ ইয়াৰ পৰা পলাই যাব লাগিব, কিন্তু বাবা ভাৰতীয়ে নিজেই তেওঁক এই ঘটনা কাৰো আগত প্ৰকাশ নকৰিবলৈ কৈছিল। ইয়াৰ কাৰণ কি হ'ব পাৰে? খৰগা সিঙে বহুত ভাবিলে, মূৰত বহুত খুন্দা মাৰিলে, কিন্তু একো বুজি নাপালে। পৰাজিত হৈ তেওঁ বাবা ভাৰতীৰ মুখত চকু থৈ সুধিলে, বাবাজী, আপুনি কি ভয় কৰিছে? এই বিষয়ে শুনি বাবা ভাৰতীয়ে উত্তৰ দিলে, যদি মানুহে এই ঘটনাৰ বিষয়ে গম পায় তেন্তে তেওঁলোকে কোনো দুখীয়া মানুহক বিশ্বাস নকৰিব। আৰু এই কথা কৈ থাকোঁতে তেওঁ চুলতানৰ পৰা এনেদৰে মুখ ঘূৰাই দিলে যেন তেওঁৰ লগত কেতিয়াও কোনো সম্পৰ্ক নাছিল। বাবা ভাৰতী গুচি গ'ল, কিন্তু খৰগা সিঙৰ কাণত তেওঁৰ কথা একেধৰণেই প্ৰতিধ্বনিত হৈ থাকিল। সি ভাবিলে, কি উচ্চ চিন্তা, কি বিশুদ্ধ অনুভৱ। তেওঁ এই ঘোঁৰাটোক ভাল পাইছিল। মুখখন দেখাৰ পিছত ফুলৰ দৰে ফুলি উঠিছিল। তেওঁ আগতে কৈছিল, এইটো অবিহনে মই জীয়াই থাকিব নোৱাৰিম। পহৰা দি থাকোঁতে এইবাৰ কিয় হোৱা নাছিল? পূজা কৰাৰ সলনি পহৰাহে দি আছিল, কিন্তু আজি তাৰ মুখত দুখৰ ৰেখা এটাও দেখা পোৱা নগ'ল। তেওঁৰ কেৱল চিন্তা আছিল যে মানুহে দুখীয়াক বিশ্বাস কৰাটো বন্ধ কৰিব পাৰে। মানৱতা হেৰুৱাৰ বাবে তেওঁ নিজৰ ব্যক্তিগত ক্ষতিক ত্যাগ কৰিছিল। এনে মানুহ কেৱল এজন মানুহ নহয়, বাস্তৱত এজন দেৱতা। ৰাতিৰ আন্ধাৰত বাবা ভাৰতীৰ মন্দিৰ পাৰে খৰগা সিঙে। চাৰিওফালে নিস্তব্ধতা, আকাশত তৰাবোৰ জিলিকি আছিল। গাঁৱৰ কুকুৰবোৰে দূৰৈত ভুকি আছিল। মন্দিৰৰ ভিতৰত কোনো শব্দ শুনা নাযায়। খৰগা সিঙে চুলতানৰ সিংহাসন দখল কৰি আছিল। লাহে লাহে সি গোহালিৰ গেট পালেগৈ। অসন্তপ্ত মানুহৰ দৰে গেটখন ডাঙৰকৈ খোলা আছিল। এসময়ত বাবা ভাৰতীয়ে নিজে তাত লাঠিৰে পহৰা দিছিল যদিও আজি তেওঁৰ কোনো চোৰ বা ডকাইতৰ ভয় নাই। খেতিৰ বাবে তেওঁলোকক ক্ষতিৰ প্ৰতি উদাসীন কৰি তুলিছিল। খৰগা সিং আগবাঢ়ি গৈ চুলতানক নিজৰ ঠাইত বান্ধি বাহিৰলৈ ওলাই আহি সাৱধানে গেটখন বন্ধ কৰি দিলে। এই সময়ত তেওঁৰ চকুত আনন্দৰ চকুলো ওলাই আহিছিল। ৰাতিৰ 4 ভাগৰ 3 ভাগ আন্ধাৰ শেষ হৈছিল। চতুৰ্থ ভাগ আৰম্ভ হোৱাৰ লগে লগে বাবা ভাৰতীয়ে নিজৰ জুপুৰিৰ পৰা ওলাই আহি ঠাণ্ডা পানীৰে গা ধুলে। ইয়াৰ পিছত যেন কোনোবাই সপোনত খোজ কাঢ়িছে। তাৰ ভৰি দুখন ঘূৰণীয়া গোহালিৰ ফালে ঘূৰি গ'ল, কিন্তু গেট পোৱাৰ পিছত তেওঁ উপলব্ধি কৰিলে, একে সময়তে চৰম হতাশাই তেওঁৰ ভৰি দুখন অত্যন্ত গধুৰ কৰি তুলিছিল। তেওঁ তাতেই ৰৈ গ'ল। ঘোঁৰাটোৱে স্বাভাৱিকতে মালিকৰ খোজৰ শব্দ চিনি পাই জোৰেৰে হুমুনিয়া কাঢ়িলে। বাবা ভাৰতীয়ে দৌৰি গৈ ঘোঁৰাটোক সাৱটি ধৰিলে আৰু বহুদিনৰ মূৰত পুত্ৰক লগ পোৱাৰ পিছত বিচ্ছিন্ন পিতৃয়ে কান্দি উঠাৰ দৰে কান্দিবলৈ ধৰিলে। তেওঁৰ বাৰে বাৰে পিঠিত আদৰ কৰিলে, বাৰে বাৰে মুখত টপৰাই ক'লে, এতিয়া কোনেও দুখীয়াক সহায় কৰাৰ পৰা আঁতৰি নাযায়।